উপায় নাই একদম জুই দি আছোঁ একদম লাগাতাৰ জুই এইফালে চাব পাৰে জন ভাইৰ টেনশ্যন কিটা মিকি হ'ব তাকে চাই আছে কিটা খাব পাম গাইজ জিমা হোৱা ফাইনেলি কমপ্লিট হৈ গ'ল এতিয়া খাব লাগে খালি ডাইৰেক্ট হেল্ল' বন্ধুসকল আপোনালোকে নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল গৰমাই তো এটা নতুন ভিডিঅ' হ'বলৈকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব বুলি তো এনেকৈ আহি পালোঁ গাইজ মানে ঘৰৰ পৰা ওলাই ওলাই এখন দলঙত তো এইফালে জন ভাই কৌশিক ভাই আৰু নিউ মানে আমাৰ লগত জইন কৰিছে আজি ৰাইডত কাবিৰ ভাই এনেকৈ চাব পাৰে তো মানে আৰু আগত মানে দীপংকৰ ভাই আছে তো ৰখি আছে আমাক তো আমি বজাৰ কৰি পূৰা মানে ওলাই আহিলোঁ এইফালে চাব পাৰে মনাখনত আৰু এইফালে জন ভাই পূৰা খৰি চৰি বান্ধি লৈছে পিছফালে চাইকেলখনত তো কৌশিকো মানে বেগত সোমাই লৈছে আৰু তো মানে এতিয়া আমি ভাবছোঁ এতিয়া মানে আজি ভূটান যোৱাৰ কথা আছিল ভূটানৰ ভিতৰত সোমাম বুলি গাড়ীত যাম বুলি আজি নহ'ল তো মানে আজি আমি বগামাটি যাম মানে চাইকেল মানে ৰাইড কৰি যাম এনেই গৈছোঁ মানে আজি এনেই যাম আৰু তাৰপিছত যাম নাজানো তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক তো গাইজ ভিডিঅ'খিনিৰ পৰা আৰম্ভ কৰি দিম তো গাইজ ফাইনেলি নাগৰজুলি ৰোড আহি গ'লোঁ এইফালে জন ভাই পূৰা একদম ধামাকা তো মানে এইফালে গুচি পাই তো মানে আমি এতিয়া মানে বগামাটিলৈকে ৰাইডটো কেঞ্চেল কৰি দিলোঁ মানে একদম এই মাংস লৈ ল'লোঁ গাহৰি মাংস মোটামুটি 3 কিলো ল'লোঁ আৰু হয় আণ্ডা ল'লোঁ 20টা আৰু এনেকৈ কিবা কিবি মিহি চিগি লৈ ল'লোঁ তো মানে ইমান দূৰ নাযাওঁ ইমান দূৰ গ'লে আমাৰ মানে খানাটো ইমান টেষ্টি হ'ব নাই নেকি বহুত দেৰি হৈ গ'ল 10টা বাজি পাৰ হৈ গ'ল আহোঁতে হৈছিলোঁ আমি 4:30 ওলাই আহিম বুলি কিন্তু কামটো নহ'ল লাগে গুচি পাই ৰাস্তাৰ পৰা আহোঁতে খেৰ চুৰ কৰি লৈ চাব পাৰে বঢ়িয়াকৈ কুচিক ভাই চুৰি কৰিছে দেই মই চুৰ কৰা নাই কিন্তু কুচিক ভাই লৈ তো গৈ আছোঁ এনেকৈ জন ভাই পূৰা আগত এই দুটা পিছত তো গাইজ ফাইনেলি বাল্টিংপাৰা ব্ৰিজ মানে দলং পাই গ'লোঁ মানে এইখিনি ইফালে কি বুলি কয় লাওপাৰা চক পাৰ ইফালে পায় এইফালে মানে এতিয়া মানে মই MTVখন চলাম এনেকৈ বঢ়িয়াকৈ তো মানে জন ভাই এতিয়া মানে অলপ ভাগৰ লাগিল এইখন মানে অলপ ষ্ট্ৰং না চাইকেলখন ষ্ট্ৰং পামো অলপ কম আছে সেইকাৰণে অলপ ব্ৰেকটো অলপ বেয়া হৈছে সেইকাৰণে এতিয়া মানে মই চাইকেলখন চলাম পাল समोसा खा रहा है रेस्ट कर रहे हैं थोड़ा सा তো গাইজ ফাইনেলি মেইন লোকেশ্যনটো আহি পালোঁ ফাইনেলি 12টা বাজি গ'ল তো মানে চাউল চাউল খাব গৈছিল সকলোৰে চাউলে কি আহি পালোঁ বঢ়িয়াকৈ তো মানে ইয়াতে খাম বুলি ভাবিছোঁ তলত মানে ক'ত খাওঁ মানে লোকেশ্যনটো বিচাৰি মানে ভাল লোকেশ্যন লাগিব অলপ চাই লাগিব সেইকাৰণে অলপ বিচাৰি লওঁ বিচাৰি লৈ পেলাই মানে ध्यान से अच्छे से सोए धीरे धीरे दीपंकर ओ भाई धीरे 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 গাইজ ফাইনেলি আহি পালোঁ আমি মেইন লোকেশ্যন বিচাৰাই কি কোৱা কাবিৰ ভাই কেনে ধামাকা না পুৰা ভাই ধামাকা পুৰা মানে একদম দলঙৰ তলত মানে নাগৰিক দলঙৰ তলত মানে এইফালে কেইজনমান খুৰে মানে খানা খাই আছে পুৰা মানে আমাক পুৰা গানৰ দৰকাৰ নাই আৰু মানে পুৰা বক্সৰ গান বজাই আছে তো পুৰা ধামাকা হ'ব ব্লগ আপোনালোকে চাই থাকিব একেলগে এই সকলোৱে ইয়াতে আছে মানে কি আনিছোঁ আমি এতিয়া দেখুৱাম চাব পাৰে এইবিলাক যোগাৰ মানে এইফালে আছে আণ্ডা আৰু এইফালে আছে কিবা কিবি মিগি ইয়াত আছে মাংস 3 কিলো ইয়াতে আছে চাব পাৰে আৰু ডাউখন এইখিনিয়ে যোগাৰ মানে আমি কিবা কিবিকৈ বনাই খাম আৰু বেকত আৰু বস্তু কিবা কিবি আছে তো খাব লাগিব ধুনীয়াকৈ বঢ়িয়া চাই দিয়ক শেষলৈকে তো গাইজ গাহৰিটো দেখুওৱা নাছিলোঁ পিক এইটো চাব পাৰে বঢ়িয়াকৈ বঢ়িয়া কেনে আহি কেনে লাগিল ভাল লাগিল ন সকলোৱে মজা মানে আমি বগামাটি নাযাওঁতে ভালে হ'ল দে মানে আমাৰ খানাটো ইমান ঠিককৈ নহ'ল হয় সেইকাৰণে বহুত দূৰ না আৰু মোটামুটি 15 কিলোমিটাৰ যাব লাগিল হয় মানে এই ইয়াত ধৰি ছিজন ভাই ধৰি মানে কিবা কৰিছিল ঘৰত দেৰি হৈছিল সেইকাৰণে তো এইফালে এনেকৈ এতিয়া আমি অলপ ৰেডি কৰিলোঁ বনাই চনাইবিলাক আপোনালোকক দেখুৱাই থাকিম মানে আণ্ডা উহাই ল'ম পোনপ্ৰথমে তো কি কোৱা বুজি পায় ধামাকা তো এতিয়া মানে আমি লুকাই লওঁ খাওয়াখিনি দেখাম আৰু तो गाइस फाइनली खुनी हो और वर्तमान इन्हें गरमा भाई और इधर जन भाई ये लकड़ियाँ लेने के लिए चला है और यहाँ पर दीपंकर है यहाँ पर कबीर और गरमा भाई आज में क्या आइटम है अंडा है और मैगी है और पिग है हम लोग बना के खाएंगे इधर
অ' গাইছ চাব পাৰে ইহঁতে পুৰা কৰি লৈ আহিলে খানা যোগাৰ কাৰণে এইপিনে গৌতমা ভাই কেনে হোৱাই নাই মানে কোনি হোৱাই নাই লগাই আছো পুৰা জুই দিটাৰ পৰা মানে গাইছ তিতা খাবা পাম তুই টেনশ্যন আহোঁতে মানে খুৰীগিলাক বেছিকৈ অনা নাছিলোঁ তই এইফালে লৈ আহিল আৰু এইফালে এটা লৈ আহিল মানে জনভাই খুৰী কাটিছিল কেনে তামাকা আনিছে না পুৰা তামাকা আনিছে মানে এইফালে মানে পাৰ্টি কৰিছে তামান নাচিছে তই এইফালে আৰু এটা নতুন গ্ৰুপ আহিল এইফালে ওপৰত মানে পাৰ্টি কৰিব সিহঁতৰ তই এইফালে আছোঁ মানে যিমান হোৱাই নাই মানে হাৱা দিছে না জুইখিনি ইমান ভালকৈ লগা নাই গাইছ যিমান হোৱা ফাইনেলি কমপ্লিট হৈ গ'ল এতিয়া খাব লাগে খালি ডাইৰেক্ট তো গাইছ খাব লাগে মানে মই হোৱালোঁ কিবাকৈ কষ্ট কৰি তই এতিয়া মেগী বনাম বঢ়িয়াকৈ খাব লাগে কি বনাই দিলোঁ সেনেকৈ চাব পাৰে এইফালে পিঁয়াজ কাটিছে তো সিহঁতে মানে কিবা পানী আনিব পঠাই দিছোঁ পানী হওঁতে মানে কমকৈ আনিছিলোঁ মানে এইখিনি হোৱাৰ পিছত এইখিনি খাই পেলাই আৰু গাহৰি বনাম মানে পিক ইয়াতে আছে এনেকৈ তো এইফালে বঢ়িয়া একদম ধামাকা তাত এইফালে খানা খাই আছে বহুত আৰু এইফালে খাই আছে গানটো বন্ধ কৰি অলপ কাৰণে তো গাইছ মেগী বনাই আছোঁ বৰ্তমান হোৱাই নাই একদম জুই দি আছোঁ একদম লাগাতাৰ জুই এইফালে চাব পাৰে জনভাইৰ টেনশ্যন কিটা মেগী হ'ব তাকে চাই আছে কিটা খাব পাম এইখিনি হোৱাৰ পিছত আৰু গাহৰিটো কিটা হ'ব এনে টেনশ্যন লাগি গৈছে তামাম ভোক লাগি আছে এইখিনি হোৱাৰ পিছত হ'বই আৰু মোটামুটি বেছিয়ে খাব পাৰে আৰু ইচ্ছা কৰিলে মানে অলপ পানী শুকাব পাৰিছোঁ আৰু তাৰ অলপ বেছিয়ে টেষ্টি হয় তো মানে গাহৰিটো আৰু হ'লে কি ক'ম আৰু গাইছ খাবাই খাতৰা মেগী হৈ গ'ল এতিয়া ভাগাব লাগে আৰু খাব লাগে তামাম ধামাকাকৈ না কি সিহঁতো আহি গ'ল এনেকৈ বঢ়িয়াকৈ তো মানে বহুত কষ্টকৈ গৰম কৰি বনাই লওঁ অলপ জুই চলি এতিয়া মাংস বনাব লাগিব যোনটো মানে বনাম সোনটোই খাম মেলি নাই তাতে ৰখাৰখি চিষ্টেম নাই কাৰণ এটা কেৰাহী গাইছ বনাওঁ আৰু খাৱা এটাই কেৰাহী লৈ আহিছোঁ এনেকৈ চাব পাৰে এতিয়া কুচিকৈ মানে বিলাই আছে মানে মই ফাৰ্ষ্ট খাম বুলি ভাবিছোঁ অলপ মাকে প্ৰথমতে খাই থওঁ ময়ে খাম বুলি ভাবিছোঁ মেগী খোৱা হৈ গ'ল এতিয়া মানে কেৰাহীটো ধুইছে গৰমা ভাইয়ে চলে খাইছোঁ তো গাইছ মানে এতিয়া গাহৰিবিলাক ধুই আছোঁ এনেকৈ এতিয়া গাহৰি বনাব লাগিব ইয়াত কৌশিক ভাই গাহৰি ধুই আছে ফাৰ্ষ্ট টাইম গাহৰি মাংস ধুইছি কৌশিকে তো এইফালে আৰু জনভাই চাই আছে কেনে ধুই আছে বুলি কৈছোঁ তো এইফালে জুইখিনি দি ল'ব লাগিব মানে 3 টাইম মানে প্ৰথমতে খালোঁ কুনি তাৰপিছত খালোঁ মেগী এইবাৰ খাব লাগে গাহৰি পিক তো এইফালে ধুই নিলে কৈছে এতিয়া আৰু চাফা পানী ধুব লাগিব তো গাইছ এতিয়া মানে আমি পানী লৈ আহিছিলোঁ বটলত চাফা পানী ধুই আছোঁ গাহৰিখিনি এতিয়া মানে এইখিনি বনাব লাগিব বঢ়িয়াকৈ পুৰা গাইছ ধামাকা সকলোৱে হয় পিঁয়াজ কাটি আছে ৰহুন বাচি আছে এইফালে আৰু এইফালে জলকীয়াবিলাক বাচিছে মই মানে এইফালে কুচলিখন লৈ পেলাই এনেকৈ ভুকি আছোঁ বঢ়িয়াকৈ ধামাকা এতিয়া মানে ময়ে ভাজিব লাগিব ইয়াত বঢ়িয়াকৈ খৰিবিলাক দি দিলোঁ মই বঢ়িয়াকৈ জুৰীয়াকৈ লাগি আছিলোঁ আৰম্ভ গাইছ আৰম্ভ মাংস ঢালি দিলোঁ ঢালি মানে কেৰাহীত দি দিলোঁ না কি জনভাই টেনশ্যন মাংস খাং লাগিছে একদম ডাউনহি মাংস চামুচ আনছি আছে গাহৰি বনোৱাৰ কাৰণে কেৰাহীটো মানে এটা আনিছিলোঁ মানে সেইকাৰণে আমাৰ টেনশ্যন মানে এবাৰ ডিমা মানে কুনি হোৱালোঁ আৰু এবাৰ মানে মেগী বনালোঁ এইবাৰ মাংস বনাই আছোঁ এনেকৈ বঢ়িয়াকৈ বঢ়িয়া লগাও মানে আমিতো এনেই ঘৰত দিলে মানে বনাই খোৱাৰ অভ্যাসটো নাই মানে সকলো মানে যিজন আছে মানে কোনেও নবনাই এনে থকা মানে ভাত তাত মানে বনাই কেতিয়াবা খোৱা যায় মানে মাংস চাংস বেছিভাগ আজি বনাইছোঁ মানে ফাৰ্ষ্ট টাইম আমি মানে এনেকৈ এক্সপিৰিয়েঞ্চ মানে বেলেগ আৰু ধামাকাৰ আৰু ব্লগ কি ক'ম আৰু মানে ইমান দূৰৰ পৰা আহিছোঁ এনেকৈ বনাইছোঁ মানে নিজে বনাই খোৱাৰ ইণ্টাৰেষ্টটো অলপ বেলেগ কি কোৱা ভাই বেলেগ না একদম বেলেগ মানে একদম কি ক'ম আৰু মানে নিমখ চকা হ'লেও ভাল নিজে বনালি বেলেগে বনালে নিমখ চকা সেনেহেন কিবা কোৱা আৰু মানে নিজে বনাই খালে গম পাই কিমান টেষ্টি হ'ব মানে হালধি ঢালি দিলে ইয়াত মিছি হৈ যাব নহ'লে হালধি বাছি নহ'লে নিমখ দিয়াত ময়ে ভাল এই নহৰু চিপি মানে কিবা কৰি আছে থেতেলাই আছে কাবিৰ ভাইয়ে এনেকৈ বুঢ়াকৈ নিমখ আৰু দি মানে হ'লে হৈ গৈছে নিমখ দি দিলোঁ এতিয়া বনোৱা হ'ব আৰু ৰান্ধি 70% হৈ গ'ল গাহৰি মাংস চাব পাৰে কি মজা গাহৰি মাংস গাইছ গাহৰি মাংস তো মানে এতিয়া মানে 70% হৈ গ'ল 30% বাকী আছে না কি ভাই ৰান্ধনি মই গাইছ মানে মই ৰান্ধা নাই মানে গাহৰি মই ৰান্ধা নাই ভাই গাহৰি ৰান্ধছি মানে মই টেষ্ট কৰি চালোঁ 3 পিচ খাই চালোঁ মানে একদম খাটিয়া হৈছে মানে খালি খাং লাগি দেখোঁ একদম খাটিয়া না বঢ়িয়া গাহৰি মাংস চাই কথা ক'ব পাৰে আপোনালোকে কিমান টেষ্টি হয় খাৱাটো কাটি দিয়া लगाओ बम नाचिছে গাইছ ইফালে গাইছ ফাইনালি हो गया है মাংস মানে গাইছ
ডিছ এখন কম এখন কুচিক আৰু মই মানে এখনতে মানে 2 ভাগ কৰি ল'লোঁ সেনেকৈ গাহৰি মাংস তো আৰু এইফালে কাবিৰে এখন আৰু ডোনাৰ এখনৰ আৰু আলু তালু বাকী একো নানিলোঁ গাইছ ডাইৰেক্ট ব্ৰেডেদি খাব লাগিব এইবিলাক চাব পাৰে ব্ৰেড লৈ ল'লোঁ এনেকৈ মাংস আৰু খাব লাগে বঢ়িয়াকৈ নেকি এই ল'লোঁ ব্ৰেডত মাংস তেল সানি এনেকৈ ল'লোঁ মাংস সোমাই দিলোঁ সোমাই দি এনেকৈ গাহৰি পিচ দিলোঁ লৈ পেলাই মুখত সোমাই দিলোঁ মস্ত গাইছ ঐ কেনে হৈছে মই বনাইছোঁ গাহৰি কেনে বনাই কৈছিকে বনাই মানে আমি বনাবা ঘূৰিলোঁ বঢ়িয়া আছে মানে মোৰ বিয়াত মানে কুচিকক ৰান্ধনি মাতিম অনলি মাংস বনোৱা মই নাযাওঁ বনাই ফেলে নাচবি বাকী কৈ নাম গেলি নাকি হেনা তই এনেকৈ চাৰি নাখাব খা কাৰোবাক মনত পৰিছে নেকি খাই ল মাইহন আমাৰ ঘৰত ক'লো তহঁতেতো ভিডিঅ' চাই আমাৰ চাই ল কোনে কয় কেতিয়াবা পুতৰে কেইটা বনাই খাব নাচনা বুলি চাই ল আমি যে বনাই খালোঁ এনেকৈ চাওঁ এনেকৈ খা এনেকৈ কিবা হাঁহি আছে কাবিৰে ভাই মানে মাংসবিলাক খাৱা হৈ গ'ল মই চেছ কৰিলোঁ পুৰা গাই চাব পাৰে এনে পুৰা ৰহাই থৈছে ইয়াৰ এইবিলাক চাব পাৰে ফাৰ্ষ্ট টাইম বেলেগ এক্সপিৰিয়েঞ্চ ল'লোঁ 2022ত এতিয়া 2023 আহি আছে 2000 মানে জানুৱাৰী আৰু লাষ্ট ডিচেম্বৰ ধামাকা একদম ধামাকা কৰিম আজি মানে আমি 3টা বস্তু বনাই খালোঁ প্ৰথমতে খালোঁ কুনি পিছত মেগী খালোঁ মেগী পেলাই পিছত গাহৰি বনাই খালোঁ মানে এটা কেৰাহীতে খালোঁ বনাই মানে আপোনালোকে ইয়াতে আহিব পাৰিব খানা খাব ইয়াতেতো অলপ ভালে আৰু ইয়াতকৈ মানে বগামাটি গ'লে বা আইলেণ্ড গ'লে তাৰ বেছিকৈ ভাল আৰু খানা খোৱাত তাতে আমি বগামাটি যোৱাৰ দিছিলোঁ প্লেন কিন্তু বগামাটিত নগ'লোঁ মানে তাতে খানা খাইছোঁ মানে এইবাৰ এতিয়া ট্ৰাই কৰিছিলোঁ মানে আহাৰটো অলপ দেৰি হৈছিল সেইকাৰণে নাজালোঁ তো এতিয়া মানে ড্ৰেছ পাতি পিন্ধিব লাগিব চবেই খোৱা হৈ গ'ল ইহঁতে আৰু গাঁৱটো মূল ভাবিছে গাঁৱটো পৰা ভালকৈ লাগিছোঁ মানে ঠাণ্ডা নাপানী এইবিলাকৰ তো গাইজ ফাইনেলি জন ভাই আৰু কৌশিকে গাঁও ধুই ল'লে বৰ্তমান মই এনেই এতিয়া লোকেশ্যনত উঠি আছোঁ শিলৰ ওপৰত তো মানে ছানছেট ভিউটো চাব পাৰে কি মজা হৈ আছে এইফালে মানে এইখিনি টাইমত কি ধামাকা আৰু কি কম কি মজা তো এইফালে এনেকৈ চাব পাৰে দলংখন এখন মানে এইখন মাজতে ঢিপ এটা আছে আৰু তাৰ আগত এখন দলং আছে এতিয়া মানে আমি ঘৰত যাম ব্লগটো বহুত লম্বা হ'ল যদি ভিডিঅ' চাই ভাল লাগিছে লাইক কৰি দিবা কমেণ্ট কৰি দিবা শ্বেয়াৰ কৰি এণ্ড ছাবস্ক্ৰাইব কৰি পেলাই কাৰণ অল প্ৰেছ কৰি নাপাৰিব আৰু